Hello guys, এই আপডেটটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। তো কিছুদিন আগৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ এটা ফুটেজ খুব ভাইৰেল হৈ আছিল। কাৰণ ইলেকশ্যনৰ আগত আৰু ইলেকশ্যনৰ পিছত দুটা মন্তব্য সম্পূৰ্ণ সলনি হৈছিল। ইলেকশ্যনৰ আগত কৈছিল যে যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব। আমাক মাটিৰ অধিকাৰ লাগিবই, লাগিবনে নাই? আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত এছডিচিয়ে পাৰমিশন দিব লাগিবই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ পিছত কি মন্তব্য দিছিলে আপোনালোকৰ শুনাই ল'ব বিচাৰিছোঁ। গভৰ্ণমেণ্টৰতো কাৰো প্ৰতি মৰম দেখুৱাবলগীয়া একো নাই। ছেটেলাইট পিকচাৰে কয় 2009ৰ পৰা 15 চনৰ ভিতৰত হৈছে। যিখিনি পিকচাৰ আছে আপোনালোকক মই দি দিম, একদম খালী আছিলে, মাত্ৰ যোৱা 6-7 বছৰত ভৰি গ'ল। তেওঁলোকৰ ল'ব দিছোঁ। বদৰুদ্দিন আজমলক কি কৰিব মাটিখিনি লৈ? ঘৰ বনাবতো নোৱাৰে। গতিকে আজি কোচ ৰাজবংশী সন্মিলনীৰ অফিচটো মই ভাঙি দিব কৈছোঁ। তেওঁলোকক মই ৰাতিপুৱা ফোন কৰিছোঁ যে সহযোগ কৰক, মই ভাল জেগাত অফিচটো বনাই দিম। আজমলৰ মাটিও আমি ল'ম। ইয়াত কোনো ব্যক্তি, এইখন চৰকাৰৰ কোনো ব্যক্তিৰ প্ৰতি মায়ামোহ নাই। মোৰ ঘৰ থাকিলে মোৰো ঘৰ ভাঙি দিম, সেইটো মায়ামোহত থাকিলেতো কামেই কৰিব নোৱাৰি। গতিকে যাৰে ইলিগেল আছে, যোনে শিল খাকুৰ এৰিয়াৰ ভিতৰত আছে, কিছুমান মেডি পট্টাত আছে, তেওঁলোককতো মই একো ক'ব নোৱাৰোঁ। তেওঁলোকৰ মাটি অধিগ্ৰহণ কৰিব লাগিব। কিন্তু যিখিনিয়ে নিজে সোমাই বহি আছে গোটেইখিনিকে উঠাম, আৰু উঠোৱাৰ পিছতো ক'ৰবাত গৈ কিবা এটা সংস্থাপন হওক, আৰ্থিক সাহায্য এটাও আমি দি দিম। কিন্তু এইটো মই ভাবোঁ 300-400 ঘৰ মানুহ আছে, সেইটো কাৰণে ইমান ডাঙৰ এইটো ইছ্যু নহয়। মানুহখিনিয়ে নিজেও বুজি পাইছে আমি যাব লাগিব।